বৰভেটি মন্দিৰত যদি নিমখ দিয়া হয় তেতিয়া আমাৰ মনৰ ভাৱটো সোনকালে পূৰ্ণ হয়। কোনোবা কিবা এটা চুৰ কৰি নিলে, কিবা এটা মনতে দুখ পালেও আহি এই নিমখ 1 কেজি আগবঢ়াই দিয়ে। নামঘৰীয়া 7 দিন সময় দিছে। এই পইচাটো আত্মসাৎ যিজনেই কৰিছে তেজ বমি কৰি মৃত্যুমুখত পৰিব। পাঁচ দিনতে 4জনী ছোৱালী আহি শৰাই এখন দি মোৰ আগত কৈ থৈ গৈছে যে আমাৰ পইচাটো ওলাই গ'ল জেগা। এইখন অসমতে এনে এভাগ আৰাধনাৰ স্থলী আছে যিভাগ আৰাধনাৰ স্থলীত আপুনি এপেকেট নিমখ দান কৰিলে আপোনাৰ মনৰ যি বাঞ্ছা সেই মনৰ সকলো বাঞ্ছা আপোনাৰ পূৰ্ণ হ'ব। খালি আপুনি শুদ্ধ চিত্তে এগছি চাকি আৰু সেই চাকি গছৰিৰ লগত যদি আপুনি এপেকেট নিমখ দান কৰে তেনেহ'লে আপোনাৰ সেই যি মনৰ বাঞ্ছা বা আপুনি যি বাঞ্ছা লৈ আপুনি সেই নিমখ পেকেট দান কৰে সেই মনৰ বাঞ্ছা আপোনাক সেই ভগৱানে পূৰণ কৰিব। এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাটৰ ঐতিহ্যমণ্ডিত মায়ামৰা সত্ৰত। মই দেখুৱাম এবাৰ এই সত্ৰখনৰ দৃশ্যটো। আপুনি হয়তো জানে এই সত্ৰখনৰ কথা, কিন্তু তথাপিও আজি এই সত্ৰখনৰ বহু এনে কথা জানিবলৈ চেষ্টা কৰিম যিসমূহ কথা হয়তো আমাৰ নতুন প্ৰজন্মই বা আমি অসমীয়া জাতিটোৱে জনাটো যথেষ্ট প্ৰয়োজন বুলি মই ভাবোঁ। মই কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ সৈতে ইয়াৰ নামঘৰীয়াও আছে, আমি দুয়ো কথাও পাতিম। লগতে আপুনি ক'ব এই ভেটিভাগৰ আচলতে মহত্ব কি, আৰু আপুনি ক'ব যে এই ভেটিভাগত আচলতে কি ধৰ্মীয় তাৎপৰ্য অন্তৰ্নিহিত হৈছে। নিমখৰ তত্ত্বটো অকণমান কওক। নিমখ দিলে যে আগতে ইয়াতে নিমখ দিছিলে, নিমখ দিয়াৰ তত্ত্ব এই নিমখটো আগত অতীজত ভেটিত দিয়া নাছিল। নিমখ এই মাছ মধ্যমতে নিমখটো দিবলৈ ল'লে, এনে ধৰি লওক কোনোবা এজনে আহি ইয়াত নিমখ দি থৈ গ'ল। দি থৈ যোৱাত তেওঁলোক তাৰমানে ফলৱতী হ'ল। ফলৱতী হোৱাতে এই ইকানে সিকানে গম পায় যে বৰভেটি মন্দিৰত যদি নিমখ দিয়া হয় তেতিয়া আমাৰ মনৰ ভাৱটো সোনকালে পূৰ্ণ হয়। সেই আৰ্হিতে সিটো দেখা দেখি আৰু দিবলৈ ল'লে। সকলোৱে সেইধৰণে আহি দি থৈ যায়। এতিয়া কিছুমানে কিবা এটা মনতে দুখ পালেও আহি এই নিমখ 1 কেজি আগবঢ়াই দিয়ে। কোনোবা কিবা এটা চুৰ কৰি নিলে এই তেনেধৰণেও ইয়াত দিয়ে। তাৰপৰা এবাৰ মই পাইছোঁ এজন প্ৰায় আমাৰ বেছি দূৰৰ কথা নহয়, যোৰহাটৰ সঞ্জীৱনী বুলি কয়। 13জনী ছোৱালী একেলগে থাকে। সিহঁতি বেবী কাম কৰে, নাৰ্ছ। বেবী পইচা এটা এই তাৰ সিহঁতৰ থকা জেগাৰ পৰাই পইচাটো হেৰাই গ'ল। তাৰপিছত তেওঁলোক কেইজনীয়ে ইয়ালৈ আহিলে 9জনী ছোৱালী আহিছিল। মই আছোঁ মোকে ক'লেহি আৰু আপুনি এনেকুৱা তেনেকুৱা। তেওঁলোকে শৰাই এখন লৈ আহিল। আহি মোকে ক'লে 9জনী আহিছে ছোৱালী। তাৰপিছত মই বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছত সেৱাভাগ ধৰি দিলোঁ। সেৱাভাগ ধৰি ক'লোঁ, তেওঁলোক 9জন বহিয়ে আছে। মই তেতিয়াই কৈছোঁ তোমালোকক এটা কথা কৈছোঁ, তোমালোকে কৈছা 13জনী আছে, তোমালোক 9জনীহে আহিছা আৰু বাকীকেইজনী অহা নাই। আৰু তোমালোকে তাত কৈ দিবা যে নামঘৰীয়া 7 দিন সময় দিছে। এই পইচাটো যদি আত্মসাৎ যিজনেই কৰিছে তেজ বমি কৰি মৃত্যুমুখত পৰিব। 7 দিন, 7 দিনৰ ভিতৰত ওলাব লাগিব। 7 দিন পাৰ হ'লে তেওঁক কনচিডাৰ নকৰিব। তেওঁলোকৰ সেই কথাষাৰ মই কৈ পেলাই কৈ দিলোঁ। তাৰপাছত সিহঁতি আৰু ছোৱালীকেইজনী গুচি গ'ল। তাত আকৌ সিহঁতৰ ৰুমত এটাইকেইজনীকে কৈছে আৰু এটাইকেইজনী গোট খাই ল'বা, লৈ তোমালোকৰ ৰুমতে এটাইকেইজনী যিকেইজনী 13জনী আছে 13জনীকে, এজনী নহাকৈ থাকিলে নহ'ব। সেই 13জনীৰ ভিতৰতে ক'বা যে এনেকুৱা এটা কাহিনী কৈছে, 7 দিনৰ কাৰণে আমাৰ পইচাটো আমি ভৰিব নালাগে, 7 দিনৰ পাছত ভৰিবলৈ কৈছে নামঘৰীয়াই। কিন্তু যিজনে নিব বা আমাৰ কোনোবা এজনে যদি নিছে আমি দেখিবলৈ পাম, তেওঁৰ তেজ বমি কৰি মৃত্যুমুখত পৰিব লাগিব। এই কথাষাৰ কৈ পঠিয়ালোঁ। তাৰ লগে লগে সিহঁতি 5 দিনতে 4জনী ছোৱালী আহি শৰাই এখন দি মোৰ আগত কৈ থৈ গৈছে যে আমাৰ পইচাটো ওলাই গ'ল জেগাতে, আমি থোৱা জেগা অকণমান ইফালে ওলালে যেনিবা আৰু, কিন্তু বোলে পইচা আটাইকেইটা আমি পাই গ'লোঁ। আচৰিত। সেই কথাটো মই খুব কম ভিতৰতে এতিয়া পৰিমাণে, এতিয়া বেছি দিন হোৱা নাই,
প্ৰায় 2টা বছৰ হৈছে। 2 বছৰ আগৰ কাহিনীটো? 2 বছৰ আগৰ কাহিনী। আমাৰ এই যোৰহাট সঞ্জীৱনী নাচ কৰি থাকে ছোৱালী কেইজনীয়ে। যদি পইচাটো নাপালেহেঁতেন তেতিয়াহ'লে তাই ভিতৰত কিবা এটা নহয় কিবা এটা খেলি মেলি হ'ল। সিহঁতে 13জনীৰ ভিতৰত কোনোবা এজনী নিশ্চয় কিবা এটা হৈ গ'লহেঁতেন। যিজনীয়ে নিছিলে তেওঁ কথাটো গম পালে নহয়, এইটো কৈছে যেতিয়া এইটো এই ভেটি জেগালৈ বহুতে ভয় কৰে, সেই হিচাপে তেওঁ পইচাটো উলিয়াই দিলে। উলিয়াই দিয়াৰ কাৰণে তেওঁ বাচি গ'ল। মই কৈছোঁ তেওঁ যদি পইচাটো উলিয়াই দিয়ে ভয় নকৰিবা, তেওঁ বাচি যাব। তোমালোকৰ পইচাটো উদ্ধ হৈ গ'লে তেওঁক দোষেও নধৰে। তেওঁ কিবা এটা মনটো বেয়া হৈছিল, তেওঁ আত্মসাৎ কৰিব লাগিছিলে, তোমালোকক ভুলটো সংশোধন কৰি পইচাটো ঘূৰাই দিলে। তোমালোকে সেইটোৱে বুলি ভাবিবা। তোমালোকে কাকো প্ৰকাশ নকৰিবা আৰু যে কোনোবা এজনে আমাৰ ভিতৰত জানিবা তুমি নিজে যেনিবা ময়ে থৈছিলোঁ আৰু ময়ে উলিয়াই দিলোঁ সেইটো বুলি ভাবি ল'বা। তেনেকৈ কৈছোঁ। বোলে তুমি নিছিলা সেইটো নক'বা আৰু নিজকে ভাবিবা যে মই নিছিলোঁ আকৌ উলিয়াই দিলোঁ। এনেকুৱা ধৰণৰ অভিজ্ঞতা জ্ঞানেৰে তোমালোকে মৰমেৰে থাকিবা। তেনেকৈ বুলি কোৱাৰ কাৰণে তেওঁ পইচাটো ওলাই গ'ল। তেওঁলোকে সেইটোতো পূৰা সঠিক পৰিমাণে কথা তেওঁলোকে দি থৈ গৈছে। সেইটো এটা আচৰিত, সেইটো আচৰিত কাহিনী, বৰ আচৰিত কথা ভকত বাপে ক'লে। আচলতে এই যি আস্থা, সেই আস্থাৰ কাৰণে এই যিভাগ আস্থাৰ স্থলী, সেই আস্থাৰ স্থলীভাগলৈ মানুহ আহে। আপোনাকো মই শেষত একদম অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমিও বহু বাঞ্ছা লৈ ইমান দূৰৰ পৰা আহিছোঁ। আশা কৰোঁ সেই বাঞ্ছাখিনিও যাতে গুৰুজনাই আমাকো সফল কৰক আৰু লগতে সকলো যোনে যি আশা লৈ ইয়ালৈ আহে তেওঁবিলাকক আচলতে মনৰ বাঞ্ছা তেওঁলোকক পূৰ্ণ কৰক আৰু আপোনালোককো গুৰুজনাই শক্তি দিয়ক, সুস্বাস্থ্য কৰি ৰাখক। আমি সেইটোৱে জানিছোঁ, আমাক যদি সুস্বাস্থ্য কৰি ৰাখে আমি তেওঁক পুজি থাকিব পাৰিম। নিশ্চয় নহয় জানো? নিশ্চয়। এই যি ঐতিহ্য, সেই ঐতিহ্য সদায় থাকক, অক্ষুণ্ণ হৈ সদায় এনেকৈ থাকক। সকলো আহক ৰাইজ। আৰু আৰাধনাস্থলী এই ভকত বাপে ক'লেই যে কেনেকৈ জীৱনতে আপুনি ইয়াত আহিলে আপুনি প্ৰমাণ পাব, তাৰ হয়তো জ্বলন্ত উদাহৰণ তেখেতে এটা ক'লে। আৰু মানুহে ভগৱান আছেনে নাই সেইটো আমি নাজানো, কিন্তু যেতিয়া ভক্তি কৰোঁ আমি, ভক্তিতে যেতিয়া আমাৰ মনলৈ শক্তি এটা আহে, সেয়াই আচলতে ভগৱান আৰু সেয়াই আচলতে গুৰুজনাৰ শক্তি। মই শেষত একদম আপোনাক ভক্তি ভৰা সেৱা জনাইছোঁ আৰু আশা কৰোঁ আপুনিও ভালে থাকক, কুশলে থাকক। আমি আকৌ আহিম, আকৌ আহিবা। তোমালৈও শুভেচ্ছা থাকিল, ধন্যবাদ থাকিলে। তাই যে সুস্বাস্থ্য কৰি ৰাখক, আকৌ কেতিয়াবা এই বৈকুণ্ঠতে যাতে নিশ্চয় আহে। মানুহৰ এইটো আপুনি যিমানে যি নকওক, মানুহ সময় যিমানে পৰিৱৰ্তন হ'লেও এটা সময়ত আহি ভগৱানৰ শ্ৰীচৰণলৈ মানুহ আহিব লাগিবই। আজি মই ডেকা হৈ আছোঁ, মোৰ ডেকা তেজ বল আছে, থুলন্ত হৈ আছোঁ, প্ৰাণৱন্ত হৈ আছোঁ, কিন্তু সেইটো নহয়। এটা সময়ত যেতিয়া মই লাহে লাহে যেতিয়া মোৰ বয়স হ'বগৈ, মই যেতিয়া বুঢ়া হ'মগৈ, তেতিয়া কৃপা কৰিলেতো তুমি আজি ইয়াৰ পালেহি। নিশ্চয় আকৌ কেতিয়াবা তেওঁ কৃপা কৰিব, তোমাক আকৌ ইয়ালৈ আনিম। সেই তেৰা আহিম বুলি ক'লেও আহিব। তেৰাৰ সেই যি কৃপা আছিলে, সেই কৃপা মতেহে আহি ইয়াৰ পৰা। ঠিক আছে, ধন্যবাদ থাকিল দেই। কৃষ্ণ।